ভাই বললি তো আর গেলু তো আমি আগতে আহিছিলোঁৱে তো আৰে ডঙাত তো আপোনালোককো দেখাবৰ কাৰণে আৰু আকৌ আহিলোঁ তো সেইটো ভিডিঅ' মানে দিয়া নহ'ল আগতে তো দুটামান ক্লিপ আছে মোৰ লগত মানে আগতে মানে ভাল লগা মানে এটা হেৰি আছিলে তো আপোনালোকক দেখাই দিম এই দুটাও মানে এৰে পিছতে দেখাই দিম তো চাই ল'ব আৰু কিমানখিনি মানে মানুহ আছিল তো বৰ্তমানতো কোনো নাই ইয়াতে তো মানে তেতিয়া মানে ইমানখিনি মানুহ হৈছিল মানে এইবিলাক গোটেই মানুহৰে ভৰ্তি হৈছিল এইবিলাক গোটেই মানুহৰে ভৰ্তি তো এইখনত মানে দলংখনতো মানে উঠিব মানে দিয়া নাছিলে তেতিয়া মানে মানুহৰ কাৰণে তো আজি ফাইনেলি উঠিম আৰু তো জন্তি আৰু মই সিহঁতফালে যাম গোটেইবিলাকে যাম আৰু দিবাকৰ ঐ দিবাকৰ এইটো আছে দিবাকৰ কেনেকৈ গ'ল মানে গমে নাপালোঁ বৰষুণ দি আছে তো ফাইনেলি আহি পালোঁ আমি আৰে ডঙা তো জন্তি আছে কি কবি আহি পাইছিলি না আগতে আহি পোৱা নাই কিন্তু মানে কি বৈ এতিয়া পানী বৈ আছে মানে বহুত ভাল লাগিছে আৰু তেতিয়া আপোনালোকেও ভাল পাব তো মই আহিছিলোঁ আগতে মানে পিকনিক খাবৰ কাৰণে আমাৰ গাঁৱৰ ল'ৰা মানে গাঁৱৰ ছোৱালীকেইটাৰ লগত আহিছিলোঁ তো এইখন এখন ব্ৰিজ আছে তো দেখা নাই চাগে আপোনালোকে তো এইখন মানে ব্ৰিজত উঠা নাছিলোঁ আজি ফাইনেলি আজি উঠিম চ' বহুতে ভাল লাগিছে তো আমি পিকনিকৰ কাৰণে আহিছিলোঁ আমি চ' আপোনালোকক ক্লিপ কেইটামান দেখাই দিম মানে পিকনিকৰ কিমানখিনি মানুহ হৈছিল তো এতিয়াতো চুনচান এতিয়া এইবিলাক জেগা পূৰা চাফা হৈ আছিল এতিয়া এনেকুৱা জংঘল চ' দেখাই দিম আপুনি এইবিলাক একেবাৰে গোটেই হেৰি হৈছে জংঘল হৈ আছে এতিয়া বৰ্তমান তো কেনেকুৱা লাগিল বৰ কি ক'ম আৰু ধুনীয়া প্লেচ গতিকে আমি এতিয়া এনজয় কৰিব লাগে এনজয় আপোনালোকে চাই থাকক জাষ্ট এনজয় এনজয়মেণ্ট লাইফটোত অকল এনজয় কৰিব লাগে এনজয় চ' এনেকুৱা এজন প্লেচ দেখাবলৈ আপোনালোক ইমানখিনি কষ্ট কৰি আছোঁ আৰু বৰষুণো আহি আছে চ' ইয়াতে বেছি সময় থাকিব নোৱাৰা এই ঘৰটোত যাব লাগিব ঐ দিবাকৰ ক'ত গৈছা পানী কেনেকৈ কি কৰি গেল মানে এই দিবাকৰে ফটো ভিডিঅ' আমি আছোঁ চ' আমি এতিয়া যাম তাতে মানে এইখনত চ' দেখাই আছোঁ ইয়াতে আহিল বৰষুণ বৈদ্য জোৰে বৰষুণ আহিছে যাওঁ ইয়াতে আহিল বৈদ্য বৰষুণ এতিয়া ওলালে ভাল হয় এতিয়া যাওঁ ইয়াৰ পৰা চব গৈ ইয়াৰ পৰা মানে আহিলোঁ আহি পেলাই এবাৰ যাম আমি দলংখনৰ কথা যে কৈছিলোঁ তো দলংখনত গৈ আছোঁ আৰু আছে আমাৰ লগত জয়ন্তীৰ লগত আৰু জয়ন্তীৰ লগত কিবা ৰিলেশ্যন নেকি সেইটো গম নাপাওঁ চ' সিহঁতো আহিছে চ' পিছত গম পাম মই সুধি আছোঁ অলপ পিছত দঙৰ ফালৰ পৰা যাইছোঁ দঙৰ গৈ আছোঁ বৰ্তমান চ' যেতিয়া মানে মই আহিছিলোঁ মানে পিকনিক খাব তেতিয়া মানে বহুত মানুহ ভিৰ হৈছিল ইয়াৰ পৰা মানে যাবই পৰা নাই বাকী আজি ফাইনেল এইখন দলঙেদি যাব মানুহ ভিৰ তলেদি যাম চাম আজি ফাইনেলি গৈ আছোঁ ভয় লাগে
এনেকুৱা এখন হেৰিটো আছে এনেকুৱা এখন হেৰিটো আছিল ন এইভাগে আজি আছিল কিবা হোৱাটো হেৰি আছিল আৰু ক'ৰবাত এইভাগে উকিয়ামতো আছিলে এনেকুৱা এখন মানে তাতে যাই পোৱা নাই মানে সেইকাৰণে উকিয়ামত যাই পোৱা নাই একদিন যাব এইটো ফালে মানে ইমান আজা নহয় আৰু পিকনিকৰ মই হোৱাত গৈছোঁ 2বাৰ গৈছোঁ তাতে বাকী ইয়াতে আহিছোঁ একবাৰ বাকী হেৰিত যোৱা নাই উকিয়ামত যোৱাই নাই হা আমলিঙৰ বহুত ভাল বুলি কৈছে গম পাইছোঁ লৰি থাকে এইখন হেৰিখন লৰি থাকে ন লৰি থাকে ন হেৰিখন তামাম লৰি আছে মানে ভাবি পল্লিতো আৰু গেলোঁ ডাইৰেক্ট উঠি যাম এতিয়া যাব দিয়ক কিটলেন্স উলিয়াও বৰষুণ আহিছে কিটলেন্স উলিয়াব নালাগে এতিয়া যাব হা এই পনা গাঁও দিয়া নাই তই গাঁও দিয়া নাই মোৰ গাঁও দিছো আচলতে গাঁও দিছো ঐ জন্টি আচলতে গাঁও দিয়া নাই গাঁৱতে নাই আচলতে গাঁও দিয়া নাই ৰাতিপুৱা গাঁও দিছে আই গাঁও দিছে সেইকাৰণে তো তই গাঁও দিছা ৰাতিপুৱা গৈ মানে কোনে দি ভৰ্তি নাই खराब हो जाएगा आगर पारा एक बार आओ ना जो बोला কেনে আহি কেনে কেনেকুৱা লাগছে আহি একদম ভাল লাগছে কিন্তু দলখানত অকমান ভয় লাগছে মানে লৰি থাকে মানে কি কম আৰু ইয়াতে আৰু হেৰি দিছি এনেকে এই তাতে সেফটিৰ কাৰণে দিছি তো ভালৰ কাৰণে কিন্তু লৰি থাকে বিৰাট লৰি আছে কিন্তু ভয় লাগে মানে কেমেৰাত চালে গম নাপাব ভিডিঅ'ত চালে তো কিন্তু নিজে আহি উঠি চালেহে গম পাব একবাৰ আহিব কেনেকুৱা লাগে গম পাব এইখন এনেকুৱা লাগি আছে মানে দিনটো ধপ ধপ কৰি আছে তো মানে একদিন মানে হেৰি পিকনিকত আহোঁতে মানে এখন উঠিম বুলি কেনে ভাবিছিলোঁ কিন্তু ইমান যে মানুহ এটো ফালৰ মানুহ আৰু সেইটো পাৰৰ মানুহ মানে উঠিব পৰা নাছিলোঁ আহিবই পৰা নাই একেলগে তাৰপিছত বোলো হেৰি কৰি কিনে বোলো নুঠাই ভাল দিয়ক মানে লগবিলাকক কৈছোঁ বোলো নুঠাই ভাল বনজিত কিবাকে ভাইটি আছিল টিকু আছিল হিমন্ত আছিল পাঞ্জি দাঁত আছিল তো সিহঁতকো আহিম বুলি কৈছিল কিন্তু আহিব নোৱাৰিলে তো ফাইনেলি আজি আহিলোঁ তো কেনেকুৱা লাগিল আহি কম আৰু ইমান ধুনীয়া প্লেচ মানে খুবেই ভাল লাগিল আজি প্ৰথমবাৰ আহিছোঁ এতিয়া বৰ্তমান দেখাই ৰাখিব নহয়নে আৰে ডঙা হয় এইখিনিয়ে মানে প্লেচটোৰ নামটো তো পিকনিকৰ কাৰণে বেষ্ট আৰু পিকনিক প্লেচে হয় চ' আহিব আৰু বকৰ পৰা প্ৰায় কিমান কিলোমিটাৰ হ'ব মোটামুটি ধৰিব 6-7 কিলোমিটাৰ হ'ব বেছি হ'ব 9-10 কিলোমিটাৰমান হ'ব চাগে মানে অলপ আগুৱাই আহি কিনে বকৰ পৰা অলপ আগুৱাই আহি এই পাৰ্বতী পাহাৰত যোৱা ৰাস্তাটো অলপমান আগে মানে আধা কিলোমিটাৰমান আগে 1 কিলোমিটাৰমান দূৰত তাৰ পৰা লেফ্ট চাইডে সোমাব লেফ্ট চাইডে সোমাই পেলাই এনে চিধা আহি থাকিলে এনেও গমেই পাব তাতে লেখাও আছে চ' কেনেকুৱা ফটো উঠি আছে কষ্ট তাই সাবস্ক্রাইব কৰি দিব বাকি যাই আছে সাবস্ক্রাইব কৰিবি কিন্তু নকলি মাৰিম ফটো কাম নাই भाई वही लगे डर लगता है कैसा लगता है डर लगता है ऐसा मत करो कास्ट होता है एक मेरे लिए भी एक डायलॉग फेमस नहीं बता देना एक फेमस डायलॉग मुझे भी चाहिए इसके लिए तो ये कौन सा है दिवाकर कौन सा है इसका पता नहीं तो बोलो ना नहीं बता रहा है वो सो अभी यहाँ से निकलने वाला हूँ सो बहुत ही देर हो जाएगा मतलब
सो अभी यहाँ से निकलूँगी यहाँ से। सो चलिए, आपको दूसरी वीडियो में आपको मिलती हूँ। तो तब तक के लिए सब्सक्राइब कीजिए मेरे चैनल को। तो हिंदी में बात कर रहा हूँ तो पता नहीं कैसा बात कर रहा हूँ अभी। तो सब्सक्राइब करिब, लाइक करिब, शेयर करिब मोर भिडिओ যদি ভাল পালে, আৰু কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব একেবাৰে। ফটো এখন এতে একবাৰ দেখুৱাই দিম, ফটো এখন একবাৰ চাই লওক। তো ইনষ্টাগ্ৰামত দেখা পাব আপোনালোকে, ইনষ্টাগ্ৰামত দেখা পাব, মই লিংকটো আপোনালোকক দি দিম। তো চাই ল'ব। তো আইডিটো এইটো আহি আছে ডিছপ্লে, তো চাই ল'ব। গোটেইখিনি মানে হেৰি দি দিম গোটেইবিলাকৰ। নৰলাবি। চ' ইয়াতে আহি বহুতে ভাল লাগিল। চ' ভাইহঁতৰ লগত আহিলোঁ। তো কি নাম আপোনাৰ? কি নাম কওক? কৰ্ণ। তো লোকেলো হয় বোধহয় ইয়াৰে, তো লোকেলে। আৰু ইয়াতে আছে এজন মানুহ। চ' কি নাম? ৰুবুল। ৰুবুল। তো লোকেলো হয় ইয়াৰে বোধহয়, লোকেলে। তো জন্তীৰ লগতো ফ্ৰেণ্ড হয়। আৰু এইটো চিনি পাইছে জিতেন বড়ো। আৰু এইটোৰ নামটো প্ৰণয় বড়ো বোলে, আৰু বাগানৰ হয়। চ' ফটোগ্ৰাফাৰ হৈছে বৰ্তমান। চ' এইটো জানে হাফ পাগল, বাই হাফ পাগল, হাফ উঠাব দিছে, হাফ পাগলে। চ' ইয়াৰ পৰা এতিয়া আৰু যাওঁ। এইখন ব্ৰিজখন মানে ইমানেই ভয়ানক, মানে মাজত গ'লেতো এনেকৈ এনেকৈ লৈ থাকে। তো অলপ সাৱধানে আহিব লাগে। ইয়াৰ পৰা এতিয়া যাওঁ। ইহঁতো এই হাৰামি হাৰামি হাৰামি। এতিয়া বাই 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 বাই। তো ব্ৰিজখন কোনে মানে বান্ধিছিলে, তো এতিয়া আছে, পঢ়ি ল'ব। কিবা বোলে যাদু দেখুৱাই, তো চাই ল'ম কি যাদু। দেচলাই খাটিটো এনেকৈ জ্বলাই ল'ব, লৈ কিনে ইয়াত দেচলাই খাটিটো জ্বলাই ল'ব, লৈ কিনে আমি নুপুৰে মানে কিহৰ কাৰণে নুপুৰে, চুইখিনি লাগে না। অঁ সেইকাৰণে চবেই পাৰে, মই দেখুৱাই চবেই পাৰে।